চীনা সামগ্ৰী যেনেকৈ সকলোৱে যাতে দেখিছে যে আজিকালি মেড ইন চাইনাৰ বস্তু বেছিকৈ ইউজ কৰি আছে, তাৰ পৰিৱৰ্তে যাতে আমাৰ যিখিনি আমাৰ যাতে থলুৱা শিল্পীৰ দ্বাৰা নিৰ্মিত আমাৰ মাটিৰ চাকি ইউজ কৰক। লগতে আতচবাজীবোৰ আজি শিৱগাছীৰ পৰা আহিছে বা বিভিন্ন চাইনাৰ পৰা আতচবাজী আহিছে, কিন্তু আমি তাৰে পৰিৱৰ্তে যাতে আমাৰ বৰপেটা যি থলুৱা আমাৰ উদ্যোগ আছে সেই উদ্যোগৰ যাতে আতচবাজী যাতে ৰাইজে যাতে ব্যৱহাৰ কৰক। আৰু লগতে দেৱালী যে কেৱল নিজৰ কাৰণে নহয়, সকলোৰে কাৰণে যে এয়া অনুষ্ঠান উৎসৱ, আমি সেই তেনেকুৱা এক মাধ্যমেৰে আমি আজি দেৱালী বুলি আমি ৰাইজৰ লগত আমি মাটিৰ চাকি আৰু বিভিন্ন সামগ্ৰী আজি আমি বিতৰণ কৰিছোঁ। এই অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে মাটিৰ চাকি বিতৰণৰ দ্বাৰা। আৰু আমাৰ মুখ্যতঃ আজিৰ উদ্দেশ্যটো এইটোৱে যে আমি যিবিলাক পেডেল ৰিক্সা চালক আছে তেওঁলোকক আমি বেছিকেলি এইটো বিতৰণ কৰিছোঁ। তাৰ কাৰণ এটাই যে যেই সময়ত আমাৰ হাতত সময় নাথাকিলে আমি ই ৰিক্সা ব্যৱহাৰ কৰোঁ, কিন্তু যেতিয়া সময় থাকে আমি যাতে পেডেল ৰিক্সা চালকসমূহকো যাতে সমমৰ্যাদা প্ৰদান কৰোঁ, পেডেল ৰিক্সা চালকসকলকো যাতে তেওঁলোকৰ ৰিক্সাসমূহ ব্যৱহাৰ কৰি তেওঁলোকৰ ঘৰখন চলাত আমি সুবিধা কৰি দিওঁ, তাৰ কাৰণে আমি এই পদক্ষেপ গ্ৰহণ কৰিছোঁ। আৰু লগতে বজাৰত চলি থকা চীনা সামগ্ৰীসমূহ যাতে মানুহে বৰ্জন কৰি মাটিৰ চাকি আমাৰ মৃৎশিল্পীসকলে নিজেই বনোৱা এই চাকিসমূহ যাতে আমাৰ মানুহে ব্যৱহাৰ কৰে। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।